কংস, এই কংস, ওলাই আহ তই, ক'ত লুকাই আছ? বাবু সাহেব আহিছে, আহক আহক, ভিতৰলৈ আহক, ভিতৰলৈ আহক। এই তোৰ ইয়াত বহিবলৈ অহা নাই, টকা ল'লে যে উভতাই দিব লাগে সেইটো জাননে নাই? বাবু চাহেব আৰু দুদিনমান অপেক্ষা কৰক। নাই নাই নহ'ব, মই আৰু অপেক্ষা কৰিব নোৱাৰোঁ। তই বহুত দিন কৰিলি। বাবু চাহেব দিব পাৰিলে জানো নিদিয়াকৈ থাকোঁ? দুদিনমান অপেক্ষা কৰক। আজি দুদিনমান কামেই পোৱা নাই চাহাব বাবু। এমুঠি চাউল আনিবলৈ এটা ফুটা কৰিও নাই। ভিতৰত নবহা যদি বাহিৰতে বহক। আহক আহক, বহক বাবু চাহেব বহক। তোৰ ইয়াত মই বহিবলৈ অহা নাই, পইচা লাগে মোক। মই কৰক বাবু চাহেব, অহা মাহত মই আপোনাক ঘূৰাই দিম। এই কংস, উপায় নাই বাবু চাহেব, এমুঠি অন্নৰ কাৰণে মোৰ পৰিয়ালটো হাহাকাৰ কৰি মৰিব লগা হৈছে। আমি গৰীব হ'ব পাৰোঁ, কিন্তু কাকো ঠগবাজি নকৰোঁ বাবু চাহেব। মই ভাষণ শুনিবলৈ অহা নাই। মনত আছেনে নাই তোৰ? মোৰ পৰা কিমান লৈছিল আৰু এতিয়া কিমান হৈছে জাননে নাই? জানো জানো বাবু চাহেব, চব হিচাপ নিকাচ মোৰ মনত আছে। মনত ৰাখিছ ঠিকেই আছে, কিন্তু এইটো মনত ৰাখিবি, দিন গৈ থাকিলে সুতৰ হাৰো বাঢ়ি গৈ থাকে। এইটো কথাও ভালদৰে জানিবি। জানো জানো বাবু চাহেব, দিন গৈ থাকিলে মানুহৰ বয়সো গৈ থাকে নহয়, হয়নে? তই কিন্তু পলাবলৈ চেষ্টা নকৰিবি। নাই নাই বাবু চাহেব, মই নপলাওঁ, ইয়াতে থাকিম। আৰু পলাবলৈ তই চেষ্টাও নকৰিবি, কাৰণ গোটেই সৌৰজগতখনেই মোৰ। পলালেও বিচাৰি উলিয়ামেই। এই কংসা, অহা মাহৰ 10 তাৰিখে মোৰ পৰা যিমানখিনি টকা লৈছিলি, গোটেইখিনি যিখন হাতেৰে লৈছিলি সেইখন হাতেৰে দিবলৈ যাবি, নহ'লে মই। এই কংসা, এটা কথা জানি ল'বি, মই শংকৰ, বিজনেছমেন শংকৰ। ভালকৈ চিনি ল'বি। জানো জানো বাবু চাহেব, মই আপোনাক ভালকৈ চিনি পাওঁ। এই কংসা, মই শংকৰ, বিজনেছমেন শংকৰ, এইটো কথা মনত ৰাখিবি। আৰু কোনোবাই যদি চিনি নাপায় তাক চিনাকি কৰাই দিবি। হয় হয় বাবু চাহেব, মই ভালকৈ চিনাকি কৰাই দিম। মোক এই দুনিয়াত চবেই চিনি পাব লাগিব, মই শংকৰ, বিজনেছমেন শংকৰ। আৰু যদি কোনোবাই চিনি নাপায় তাক ভালকৈ চিনাকি কৰাই দিম। এই কংসা, মোক যদি অহা মাহত পইচা নিদিয় তোকো ভালকৈ চিনাকি দিম। অহা মাহত যদি পইচা দিব নোৱাৰা তেতিয়াহ'লে তোৰ সেই মাটিখিনি মোৰ নামত লিখি দিবি, কাৰণ বিজনেছৰ কথা আছে মোৰ। নাই নাই বাবু চাহেব, মই মাটিখিনি দিব নোৱাৰিম, সেইখিনি মোৰ সম্পত্তি, সেইটো নকৰিব। নাই নাই নহ'ব, মই মনত ৰাখিবি, অহা মাহৰ 11 তাৰিখে লাষ্ট ডেট, কাৰণ শংকৰে আৰু ইমান দিন বাট নাচায়, কাৰণ মোৰ বিজনেছৰ কথা আছে। মই শংকৰ, বিজনেছমেন শংকৰ। হে কংসা, মই এতিয়া যাওঁ, মনত ৰাখিবি অহা মাহৰ 11 তাৰিখ। মই এতিয়া কি কৰোঁ? হে ভগৱান, এই গৰীবক ৰক্ষা কৰিবা, তুমি ৰক্ষা নকৰিলে আমাৰ কোনো আৰু উপায় নাই। হে প্ৰভু, গৰীব হৈ জন্ম লোৱাটো আমাৰ অপৰাধ নেকি? এই আমাৰ অপৰাধ, এই আমাৰ অপৰাধ।